ভিডিঅ'টো একদম শেষলৈ চাব একদম পুৰা অসমৰ পৰা গাঁৱৰ ল'ৰা এটাই আহি কেনেকৈ ইয়াত লক্ষ্ণৌত ঘূৰি ফুৰিছে সেইটো চাবৰ কাৰণে হোটেলৰ পৰা অলপমান ওলাই আহিলোঁ ভাবিলোঁ কি আপোনালোকক একবাৰ মাৰ্কেট এখন আছে ইয়াত এই মাৰ্কেটখনৰ ভিউ কেইটামান দেখাওঁ আৰু ফাৰ্ষ্ট লক্ষ্ণৌ ষ্ট্ৰীটত খোজ কাঢ়িলে কেনেকুৱা লাগে কেনেকৈ ফিলিং হয় কি অভিজ্ঞতা হয় সেইখিনি গোটেইখিনি এই ভিডিঅ'টোত থাকিব তো আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু যদি সেই চেনেলটোত নতুন তেনেহ'লে কাইণ্ডলি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড থেংক ইউ গাইজ থেংকছ ফৰ ৱাচিং इन एडवांस मार्केट हाँ जी मार्केट जाएगा मार्केट रिक्शा ले लो बोलो 30 रुपये ना हाँ जी 30 रुपया 30 हाँ तो रिक्शा ले लो बोलो यार भाविलो कि रिक्शा सोचे अलग देखा जल्दी हम टाइम मेकअप हम एंड व्यूजটো अलग क्लियर আহিব তো এখানে ইয়াতে ললো আৰু কিবা গোটেইখিনি গালি গালি টাইপ যদি ভালকে মনত ৰাখি নথকতে আহতে আৰু মানে হেৰাম তো এখানে ইয়াৰ পৰাই ললো বাৰু এণ্ড শ্বটটো আপোনালোকক একদম দেখাইছে সো গাইজ ওয়েলকাম টু আলমিনাবাদ মার্কেট ব্লগ তো ইয়াত দেখিছেনে পুৰা একদম ভিৰ ভাৰ একদম ইমান মানুহ পুৰা একদম পুৰা আৰু এতিয়া সন্ধিয়া সময় 9টা বজাৰ পৰা কাৰ্ফিউ সেইকাৰণে মানুহৰ ভিৰ বহুত আৰু ইয়াত মই ৰিক্সাৰ ওপৰত ব্লগিং কৰিছোঁ কি আমেজিং আৰু সুন্দৰ এক্সপিৰিয়েঞ্চ এটা প্ৰবেবলি আমিনাবাদ চাগে আহি পালোঁ तो गई आहि आसो मार्केटर माजेरे और मैं आपनालोকক रिक्शावाला जनर एटा स्टोरी सुनाऊँ कितना रुपया 70,000 रुपये देने पड़ेगा दहेज में तो इधर तो बहुत सारा रुपये लेता है बहुत पैसा लेता है ना दहेज कितना दिया है जो बारात है और लड़की को जो सामान देना था हाँ वो खरीदा था दहेज क्या दिया था 51,000 रुपया नकद हाँ और एक मोटरसाइकिल अच्छा पूरे परिवार का कपड़ा अभी क्या बोले इधर का दहेज वाला सिस्टम का हम लोगों का उधर तो दहेज वहेज का कुछ ऐसा है नहीं हाँ मैं आसाम से हूँ मतलब उधर दहेज का कुछ ऐसा नहीं है अगर कोई देना मन करते हैं तो दे देते हैं अगर नहीं लड़की का बाप है उसके पास इतना पैसा है नहीं तो ठीक है वो नहीं देने से भी चल जाता है इसमें गाड़ी तो जिसके यहाँ कुछ भी नहीं है हाँ लड़के के बाद हाँ उसको भी गाड़ी देना पड़ता है हाँ बगैर गाड़ी के बगैर मोटरसाइकिल के शादी नहीं मार्केट में क्या क्या मिलता है कपड़ा है हाँ। हर एक चीज मिलता है वहाँ और ये सब जो है यहीं से अमीनाबाद शुरू अच्छा यहीं से शुरू होता है अच्छा तो मैंने कि यार পৰা আমিনাবাদ স্টার্ট একদম ইয়াৰ পৰা তেখেতে কৈছে বাৰু তেখেতৰ এটা ষ্টৰি আছে ষ্টৰিটোৰ বিষয়ে অলপ দেৰিকৈ আলোচনা কৰিম বাৰু আমি ভাইতে এইখন দেখাইলোঁ आपका कितना लड़की है 3 एंड लड़का एक বাৰু ইয়াৰ চিষ্টেমটোৰ বিষয়ে এনেকৈ আৰু মইতো এনেকৈ চেঞ্জ কৰিব নোৱাৰোঁ বাৰু জাষ্ট কথাটো শুনি দুখ লাগিছে দুখখিনিয়ে কৰিব পাৰোঁ বাকী এনেকৈ আৰু मैं कौन सा जगह था मेरा चारबाग ओके चारबाग তো এইটো চাৰবাগৰ পৰা মই আহিছোঁ ইয়াত আমিনাবাদত এইটো মাৰ্কেটত দুখৰ কথা কওঁতে অলপ পইচা খুজিছিলে মোক লাষ্টত কিবা এটা দিলোঁ প্ৰথম কথা মোৰ ইমান টকা নাই সেকেন্ড কথা মানুহটো সঁচা পইচা নে পোৱা নাই বা যদিহে মিছা পইচা তেতিয়াহ'লে মই ঠগন খাম সেনেকৈ ভাবি অলপমান দিলোঁ বাৰু বেছি দিয়া আৰু এয়া হৈছে একদম লেডিজ স্পেচিয়েল আইটেম চাওকচোন আপোনালোকে চাওক একদম সৰু সৰু সমোসা বিকি আছে কৰোণাৰ সময়ত বাৰু আমাৰ তাতো এনেকৈ হ'লে একদম পূৰা সমস্যা হৈ যাব ইমান মানুহৰ ভিৰ ভাৰ তাতে এনেকৈ আগত যোৱাটো সম্ভৱ অলপ ভাল কথা নহ'ব চাগে তো সেইকাৰণে চাগে মাৰ্কেটত ইমান নোসোমাওঁ আৰু এইখিনি ইয়াতে শ্বপ কৰাম চাগে সেইখিনি বাৰু সেইখিনি নোৱাৰোঁ সেইখিনি অলপ অলপ দেখাম আৰু বেছি ভিতৰত সোমাব নোৱাৰোঁ তাৰ কাৰণে একদম এক্সট্ৰিমলি চৰি চাওকচোন পুৰা মানুহে এইবিলাক চবে বিকি আছে কিনি আছে এমেজিং পৰিৱেশ একদম পুৰা মানুহে এইটো গ'লে সেইটো গ'লে তাকে ওলাই যোৱাৰ টাইমত বহুত কষ্ট হ'ব এইবিলাক গ'লে কিতাপৰ দোকান এইবিলাক তো ফাৰ্ষ্ট কৈছিলে কি ইয়াত বহুত ৰেট বোলো কম বোলো কাপোৰ চাপোৰ পাই এইবিলাক আৰু বহুত বেছি ডিফাৰেঞ্চ দেখা নাই বাৰু তো সেইকাৰণে চাগে যিটো প্লেন বনাইছিলোঁ লোৱাৰ কাৰণে পষ্টপনে কৰিম স্পৰ্টিং আছে বাৰু স্পৰ্টিঙৰ দাম কৈছে 150 টকা দুটা বোলো ঠিক আছে বাৰু দুটা লৈ লওঁ
ধৰ পলিথিনটো এনেকা ঠিক আছে বাৰু সেইটো এনেকে ললো ইয়াত এইবিলাক চাওক শ্বপিং এনেকে ইয়াত দুপাট্টা এনেকে বিকি আছে এইবিলাক ইয়াত আপোনালোকে হয়তো কমত ল'ব পাৰিব ये वाला 30 रुपीस का ये सेट 30 रुपीस का सेट है और ये 10 रुपए का तो लेडीज लोग देख रहे हैं ना मैंने देखा पाइसे ना আপোনালোকে আৰু এটা কথা ষ্ট্ৰীট ফুডৰ মজা ল'লো হয় বাট যেহেতু কৰোণা অলপ ল'ব মানে এনেকৈ হৈ আছে এইফালে আহিছোঁ বাৰু মই ৰাস্তাটো মাজে মাজে হেৰুৱা যেন লাগি আছে চব এইবিলাক অগেন লেডিজ লোগों का सामान নেকি ইয়াত এনেকৈ সেই কৰি আছে দোকান এনেকৈ মানুহবিলাকে অভাৰটেক কৰি আছে বাৰু গুৱাহাটী আৰু ইউ পি লক্ষ্ণৌ বেছি ডিফাৰেঞ্চেছ নহয় এনেকৈ অভাৰটেক কৰাত এক্সপাৰ্ট ব্লগ বনাই আছোঁ কোনতে থৈ নগ'লে দেখা मुझे कैमरा तने का लग गए बहुते सुधी ऐसे बोलो भैया ये क्या चीज़ है मैं बोलो कैमरा ओके भैया तने के कपूर बिला से ये फोटो दुकान मतलब फोटो दुकान बोलो कपूर लाट तने के थोड़ी से मतलब एने का जे गुवाहाटी तो আছে বাৰু ভিৰ মানুহৰ বাট ইয়াত বহুত বেছি তাৰ মানে তাতকেও খোজ কাঢ়ি থাকিব থিয় হৈ থাকিবই মানে হেই নহয় টাইম নহয় তাৰমানে নিমিলে মানে এই পইচাত মানে থিয় দিব সি এই পিছত থিয় দিব এনেকুৱা টাইপ দেখিছেন এইটাহে অলপমান মানে তাৰ পৰা আহি অলপ ওলাই আহিলোঁ ওলাই আহি অলপমান ৰিলেক্সেশ্যন ফিল কৰিছোঁ এতিয়া বা আহিলোঁ বা ক'ত আৰু অলপমান আগুৱাই গৈহে দেখাব গম পোৱা যাব এইফালে এইবিলাক দেখা পোৱা নাছিলে এনেকৈ কি যে হ'ব মানে যি নহওক বাৰু ওলোৱাটো উলিয়াব পাৰিমেই বাট সেনে কথাটো অলপ কষ্ট হ'ব হয়তো একো নাই এনেকৈ প্লাষ্টিকৰ সেই আচ্ছা এইফালে কিবা আজান দি আছে মছজিদ এটা আছে ওচৰত আৰু আজান দি আছে সেয়ে এনেকৈ আছে কথাটো ওলোৱা যেন লাগি আছে মোক এতিয়া বাৰু গুগল মেপত চাই লওঁ লোকেশ্যনটো কি হয় লোকেশ্যনটো কৈ আছে 1.5 কিলোমিটাৰ দূৰত বাৰু এণ্ড এতিয়া বাৰু এনেকৈ যাওঁ মানে চাৰ্ভাৰৰ কাৰণে উপায় নাই মানে ফিল্ডিতে উঠিলোঁ বাৰু এনেকৈ যাব লাগে মই মানে উল্টা চাইডে আহি গ'লোঁ তো এনেকৈ ইফালেতো টাৰ্ণটো এনেকৈ যাব পাৰি উপায় নাই কি হ'ব নতুন জেগা ইফালে ইফালে উল্টা পুল্টা হৈ যায় কিবা এটা এডভেঞ্চাৰ টাইপ ফিল পাম বুলি ইয়াত আহিছিলোঁ বাৰু আপোনালোক হৈ গ'ল বাৰু উপায় নাই যিটো এক্সপেক্টেশ্যন আছিল এনেকুৱা কিবা এটা